মেট্ৰিক পৰীক্ষাক লৈ বিভ্ৰান্তিৰ সৃষ্টি ৰাজ্য চৰকাৰৰ লাখ লাখ পৰীক্ষাৰ্থীক গিনিপিগ সজাই নিত্য নতুন স্থিতি অৰ্থাৎ লাখ লাখ শিক্ষাৰ্থীক অৰ্থাৎ 2023 আগন্তুক যিসকলে মেট্ৰিক পৰীক্ষা দিব সেই সকল শিক্ষাৰ্থীক গিনিপিগ সজাই নিত্য নতুন স্থিতি লৈছে অসম চৰকাৰে দুৰ্দুল্যমান পৰিস্থিতিত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী 2023 চনৰ পাছত মেট্ৰিক পৰীক্ষা হোৱা নোহোৱাক লৈ কোনো আলোচনাই কৰা নাই এই পৰ্যন্তলৈকে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে লাখ লাখ শিক্ষাৰ্থী অন্ধকাৰৰ মাজলৈ ঠেলি দি ৰাজ্য চৰকাৰে মেট্ৰিক পৰীক্ষাক লৈ সৃষ্টি কৰিছে চৰম অনিশ্চয়তাৰ 2023 বৰ্ষৰ পিছত পৰীক্ষা হোৱা নোহোৱাক লৈ অসম মাধ্যমিক শিক্ষা পৰিষদৰে শিক্ষা বিভাগৰ মাজত কোনো আলোচনাই হোৱা নাই শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে পূৰ্বৰ নিচিনাকৈ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈ থাকিব বুলি ঘোষণা কৰিছিল আৰু তাৰ পাছতো এতিয়া হুল হলোৱা দেখিবলৈ পোৱা গৈছে হুল হলাই 2023 পিছত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহব বুলি ঘোষণা কৰে একেই মন্তব্য শিক্ষা উপদেষ্টা ডক্টৰ ননী গোপাল মহন্তৰো তাৰ পৰিৱৰ্তে সেবাই 2024-25 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে যাৱতীয় কাম-কাজ চলাই থকা বুলি উল্লেখ কৰে ইতিমধ্যে দুইটা বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ 8 লাখ শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছে যদিও চৰকাৰৰ এনে স্থিতিয়ে এটা চৰম অনিশ্চয়তাৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ব্যাপক চৰ্চাৰ মাজত এই বিষয়টো সোমাই পৰিছে যে 2023 পাছত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'বনে নহয় বা সেবাই 2024-25 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে যে যাৱতীয় কাম-কাজ চলাই আছে বুলি উল্লেখ কৰিছে কিন্তু তাৰ পাছতো কোনো আলোচনা হোৱা নাই বুলিও চৰ্চা চলি আছে 2023 চনৰ পাছত মেট্ৰিক পৰীক্ষা হোৱা নোহোৱাক লৈ এতিয়া কোনো আলোচনাই হোৱা নাই তা বিভ্ৰান্তিত পৰিছে 2024-25 মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীসকল আৰু যেহেতু 2023 চনৰ যি মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছিল 3 মাৰ্চৰ পৰা 20 মাৰ্চলৈ অনুষ্ঠিত হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা এবাৰ 4টা বিষয় থাকিব 50 টাকৈ 1 নম্বৰৰ প্ৰশ্ন গণিত ইংৰাজী সাধাৰণ বিজ্ঞান সমাজ বিজ্ঞানত অবজেক্টিভ প্ৰশ্ন থাকিব বুলি জনাই দিছিল নতুন শিক্ষা নীতিৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা